হেল্ল' গাইজ ৰং টিভিত উপস্থিত বকুল ধাৰাবাহিকখনৰ আজিখন অতি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আপোনালোকে দেখিবলৈ পাব অদিতিয়ে কোৱা কথা অনুসৰি ইন্দ্ৰই দেউতাকৰ বাবে এবাতি চুপ বনাই লৈ যাব। মন্দিৰাই ইন্দ্ৰক লগ পাব আৰু সুধিব যে এইবোৰ কি আৰু কালৈ লৈ গৈ আছা। আৰু তেতিয়া ইন্দ্ৰই মন্দিৰাক ক'ব যে অদিতি বৌয়ে ছাৰৰ বাবে চুপ বনাই লৈ আহিব দিছে, তাতে ছাৰক খুৱাই দিলে গাটো সোনকালে ভাল হয়। আৰু তেতিয়া মন্দিৰাই ইন্দ্ৰক ক'ব যে তুমি চুপৰ বাতিটো মোকে দিয়া, মই দেউতাক গৈ খুৱাই দিম। তেতিয়া বাৰু মন্দিৰাই চুপৰ বাতিটোৰ লগত আন কিবা দ্ৰব্য মিহলাই অদিতিক ফচাবলৈ চেষ্টা কৰিব নেকি, জানিবলৈ পাব ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে। ধাৰাবাহিকখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব অনাবিলে কোনোবা এটা গুণ্ডা পাৰ্টিক ফোন কৰিব আৰু ক'ব যে কাইলৈৰ কাৰণে সকলো যোগাৰ লাগিব মোক। ঘৰ ভঙা সামগ্ৰীৰ পৰা প্ৰয়োজনত মানুহৰ মূৰ ভঙালৈকে লাগিব। জানকী বৰুৱা আশ্ৰমৰ ল'ৰা ছোৱালীবোৰে ঘৰ ভঙা দেখি হুলস্থুল কৰিব পাৰে, সিহঁতক নিয়ন্ত্ৰণ কৰিবলৈও মোক মানুহ লাগিব। এতিয়া বাৰু জানকী বৰুৱা আশ্ৰমখন অনাবিলে গুণ্ডা লগাই ধ্বংস কৰিবলৈ সক্ষম হ'ব, অদিতিয়ে আশ্ৰমখন বচাবলৈ সক্ষম হ'ব, জানিবলৈ পাব ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে। আনফালে আকৌ দেখিবলৈ পাব আদিয়ে অদিতিক ক'ব যে অনাবিলে হেনো কাইলৈ ৰাতিপুৱাই আশ্ৰমখন ভঙাৰ হেনো প্ৰস্তুতি চলাইছে। শুনা অদিতি, পেহীয়ে মুখেৰে প্ৰকাশ নকৰিলেও তুমি আশ্ৰমখন বচাব পাৰিবা বুলি তেওঁৰ বিশ্বাস আছে। তুমি তেওঁৰ বিশ্বাস পুৰি ছাৰখাৰ হ'বলৈ দিবা জানো? এতিয়া বাৰু অদিতিয়ে আশ্ৰম আৰু আশ্ৰমৰ ল'ৰা ছোৱালীখিনিক ৰক্ষা কৰিবলৈ কি পৰিকল্পনা হাতত ল'ব, জানিবলৈ পাব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।